মই মানে কাম কৰি আছোঁ তাতে হিন্দু মানুহ হয় তেওঁলোকৰ প্ৰব্লেম আহিছে সেইটো আমি কোৱাৰ লগে লগে নিশ্চয় জানি আছে তেওঁলোকে মানে ইলেক্ট্ৰনিক চিটিত কাম কৰে তেওঁলোকে চেন্নাই যাব বিচাৰিছে কিন্তু কিবা অসুবিধা হৈ আছে মাইকীটো যাই গৈ পেলাই কিবা প্ৰব্লেম পাইছে বোলে সেইখন যাব খোজা নাই মানে নিৰাশাত ভুগি গৈছে ক'ত যাম কি কৰিম এনেকুৱা দিছে এতিয়া ভনী এজন তেওঁলোকৰ ঘৰত ৰাখিছিলোঁ তেওঁ কৈছে যে আপোনালোকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে ক'ত পাব আমাৰ চাৰ্চ আছে গীৰ্জা আছে তাতে কৈ থাকে আমি তাত প্ৰেয়াৰ ৰিকুৱেষ্ট কৰিব তেতিয়াহ'লে বলক আমি তাতে যাম ইলেক্ট্ৰনিক বা অসুবিধা আমাৰ ঘৰতে মানে প্ৰেয়াৰ ৰিকুৱেষ্ট কৰিছে তেওঁৰ কি প্ৰব্লেম আছে এইটো ঈশ্বৰৰ ওচৰত আমি বুজাই দিম প্ৰীতি আৰু হাজবেণ্ডৰ নাম হ'ল শংকাল তেওঁলোকৰ যি প্ৰব্লেম আছে ছেকেণ্ডলি হ'ল ঈশ্বৰক ধন্যবাদ দিব লাগিব লাজৰ কথা সঁচাও কথা আৰু ঈশ্বৰক ধন্যবাদ দিয়াটো ভালো কথা এনেকুৱা নিচিনা মানে মই এসময়ত যেতিয়া খ্ৰীষ্টত আহিছিলোঁ মই জন্ম পাইছোঁ বহুত কাহিনী আছে তেজপুৰ নোহোৱা নকৰোঁ বাৰু চৰকাৰকে কৰিছে চৰকাৰকে তাৰপিছত বহুত বছৰ মই এনেকুৱা খোৱা লোৱা মানে তাতেই ব্যস্ত হৈ আছিলোঁ যদিও যথেষ্ট জানিছিলোঁ তথাপি খোৱা লোৱাবিলাক দিব পৰা নাছিলোঁ স্বভাৱ চৰিত্ৰ আদৰবিলাক কৰিব পৰা নাছিলোঁ মানে কৰোঁতে মই নাগালেণ্ডত আকৌ চাকৰি কৰিছিলোঁ যাতে আমাৰ ঘৰৰ পাছৰ এজনী লগ পালে তেওঁলোকে হাজবেণ্ড ৰিকুৱেষ্ট কৰে যে আপুনি নাগালেণ্ডৰ ভাষাত তেওঁলোকৰ চাৰ্চত মই কেথলিক হেৰিত জন্ম পাইছিলোঁ আছিলে কেথলিক গীৰ্জাত বুলি আপুনিতো টাইমটো বাৰু এতিয়া মই প্ৰেজেণ্ট টাইমৰ কথাখিনি কৈছোঁ মই এতিয়াও খাই আছোঁ কিন্তু ঈশ্বৰক মই এইটো বছৰৰ পৰা এনেকুৱা এটা প্ৰাৰ্থনা কৰিছোঁ যে প্ৰভু মই এইটো 1 তাৰিখৰ পৰা আমি নচুমেই কৰিছোঁ তো মই যেতিয়াৰ পৰা এইটো খাবলৈ বাদ দিছোঁ তেতিয়াৰ পৰা ঈশ্বৰে মোক যথেষ্ট প্ৰভাৱ কৰিছে আগত যিমান খোৱাৰ পিছত সদায় ভাবোঁ মই এইটো কিনিব বিচাৰোঁ কিন্তু নোৱাৰোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিলে আকৌ মনটো উল্টা দুখেই লাগে এনেকুৱা হৈছে কিন্তু এতিয়া যথেষ্ট ভাল লাগি আছে আৰু ঈশ্বৰটো যথেষ্ট মৰম কৰিছে ইয়াৰ আগতেও মোৰ এনেকুৱা হৈছিলে মই এবাৰ ঈশ্বৰক খুব আন্তৰিকতাৰে মানে এনেকুৱা হাজিৰা ফাজিৰা কৰি থাকিলেও মানে পইচা মন নকৰে মাষ্টৰ কাম কৰোঁ হাজিৰাও কৰোঁ এতিয়া মোৰ মানুহবিলাকে কয় আয়া আপুনি মাষ্টৰ কি কৰি হাজিৰা কি কৰি ছাৰ হয় ভাই টাইমতে অলপ কৰি থাকে চলি দিবলৈ ভাল আছে দেই তথাপি মোৰ সমস্যা শেষ কিন্তু মই যেতিয়াৰ পৰা ঈশ্বৰৰ এতিয়া মোৰ ছোৱালী কিবা প্ৰব্লেম হৈছে তেতিয়া মই ঈশ্বৰৰ